Hi guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। তো আজি হৈছে খ্ৰীষ্টমাছ আৰু মোৰ ফালৰ পৰা সকলোকে মেৰী খ্ৰীষ্টমাছ। খ্ৰীষ্টমাছ বুলি মোৰ একো প্লেন নাই, কিন্তু এবাৰ সন্ধিয়া ওলাই যাবও পাৰোঁ। যদি যাওঁ দেখুৱাম আপোনালোকক ক'ত যাওঁ। এনে আৰু এবাৰ আৰু এতিয়া ৰাতিপুৱাই আজি ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। ইফালে এক্সামো আহিল, সেইকাৰণে বেছিকৈ ভ্লগ দিব পৰা নাই, কাৰণ পঢ়িবও আছে, বহুত লিখিবও আছে। তো চাই থাকক ভিডিঅ'টো, আৰু যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাহৰি যায় ভিডিঅ'টো চাই, তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ। ছাবস্ক্ৰাইবটো কৰি দিব। চাই থাকক। পঢ়াৰ মাজতে চাহটো খাই লোৱাটো মেইন। খাই লওঁ চাহখিনি। চুলিত কিবা কিবি লগাইছোঁ চুলি সৰাৰ কাৰণে। ইয়াত কি দিছিলোঁ মই লাষ্ট ভ্লগ এটাত দেখুৱাইছিলোঁ, কি মিক্স কৰিছোঁ। আপোনালোকে যদি চোৱা নাই চাব পাৰে, ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব। গাইজ, আৰু এতিয়া সন্ধিয়া হৈ গ'ল আৰু এনে এবাৰ ওলাই যাওঁ খ্ৰীষ্টমাছ চাব, কি লাইট জ্বলিছে তাকে চাই আহোঁ। খ্ৰীষ্টমাছ বুলি নহয়, এনেই আৰু ওলাই যাওঁ। আৰু পূৰা একদম ৰেড পিন্ধি লৈছোঁ খ্ৰীষ্টমাছ বুলি। ক'তো নাযাওঁ কিন্তু খ্ৰীষ্টমাছ বুলি, এনেই আৰু ৰাস্তাই ৰাস্তাই। চাই থাকক ভ্লগটো। আৰু ঘৰত আমাৰ বনি আছিল পকৰি, বন্ধাকবিৰ পকৰি। কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব। খাবলৈ বহুত টেষ্টি হয়, এবাৰ ট্ৰাই কৰি যাব। পকৰি ৰেচিপি মোৰ আগৰ ভিডিঅ'ত আছে, আপোনালোকে যদি চোৱা নাই চাব পাৰে যায়। তো এয়া আমাৰ পকৰি ৰেডি, গৰম গৰম চাহৰ লগত। খাই লওক।